নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ একদম চাপৰ মানে গধূলি হ'ল আৰু মানে বাইক ল'ম নে নল'ম মানে এনেকুৱা ভাবি মানে এতিয়া প্ৰায় সন্ধিয়া হ'ব আৰু 5টা বাজিবই আৰু তো বৰ্তমান যাই আছোঁ টোটো লৈ কিনে। অকণমান ভলপুৰ যাম, ভলপুৰৰ পৰা মানে আৰু চাপৰ যাব লাগিব। অটোমোবাইল শ্ব'ৰুম, চাপৰ অটোমোবাইল শ্ব'ৰুমত আহি পালোঁ মানে দেখিছে ইয়াৰ পৰাই ল'ম, এতিয়া নামিব লাগে। বাইক আৰু চাপৰ অটোমোবাইল শ্ব'ৰুমত আহি পাইছোঁ মানে। আৰু ইয়াতে মানে দেখোঁ এতিয়া কালেকশ্যনগিলা দেখোঁ। প্ৰথমতে কোনখন বাইক লোৱা ভাল হয় মানে এইফালে দেখিছে 115 পালচাৰ আছে আৰু ইফালে আছে মানে বিভিন্ন ধৰণৰ বাইক। যিখনে লাগে এইখনে ল'লেই হ'ল আৰু মানে 125 পালচাৰ, তো এইখন 125 আছে। আৰু ইয়াৰ লগতে মানে আপোনালোকে টোটো ল'ব বিচাৰে, টোটো লগতে মানে বাইকৰ লগতে টোটোৰ মানে কালেকশ্যনো চাব পাৰিব আৰু কি। মানে এইখনে ল'লোঁ 125 পালচাৰ, তো এইখনে মানে মোৰ পচন্দ আৰু কি। তো বহুত দিনৰ পৰা মানে ল'ম বুলি ভাবি আছিলোঁ, কিন্তু ফাইনেলি আজি লৈ দিলোঁ 125 পালচাৰ। তো এইখনে মোৰ পচন্দৰ যিখন আছিল মানে সেইখন লৈ দিলোঁ আজি। তো চাপৰ অটোমোবাইল শ্ব'ৰুমত এইখন ল'লোঁ। তো মানে বাইকখন লৈ আহিলোঁ আৰু এতিয়া মানে বহুত ৰাতি হ'লে। তো কালি আজি মানে আৰু নেদেখোঁ, কালি একদম ৰাতিপুৱাই একদম আপোনালোকক দেখুৱাম গাড়ীখন, কোনখন গাড়ী আনিলোঁ আৰু কেনেকুৱা ধৰণৰ কি তো সম্পূৰ্ণখিনি কালি জনাম। তো গাইছ মানে আৰু ৰাতিপুৱাই চাপৰত গৈছিলোঁ। মানে গাড়ীখনৰ এটা পিছফালৰ যিটো মানে লাইট আছিল, এই লাইটটোত মানে স্ক্ৰেচ আছিল অলপমান। তো এইখিনিত অলপমান স্ক্ৰেচ আছিল, সেইখিনি মানে এতিয়া আৰু লগাই আহিলোঁ। আৰু এতিয়া মানে গাড়ীখন পূজা দিম। তো এতিয়া যাব লাগে আৰু আধা ৰাস্তাতে মানে ইয়াতে ৰাখিছোঁ। তো এতিয়া যাব ওলাইছোঁ, এতিয়া জল্দি যাই কিনে মানে গাড়ীখন মানে পূজা দিব আছে। তো গাড়ীখন পূজা দিম। তো তাৰপিছতে আৰু আপোনালোকক দেখাওঁ গাড়ীখন। মই লৈছোঁ পালচাৰ 125 এইখনে মানে ভাল লাগিছে আৰু মানে মাইলেজটো আছে আৰু কি, মাইলেজটো দিয়ে বোলে কৈছে। তো 50-60 নিদিয়ে, 55 এনেকুৱা, 50-55 এনেকুৱা দিব বুলি কৈছে। তো নাজানো কিমানখিনি দিয়ে আৰু। তো এতিয়া চলাই আছোঁ, ভাল লাগি আছে। তো আৰু মানে কেতিয়াও ভবা নাছিলোঁ যে বাইকখন ভাবিছিলোঁ যে ল'ম, কিন্তু ল'ব পাৰিম নে নোৱাৰিম সেইটো মানে ক'ব নোৱাৰিছিলোঁ। একচুৱেলি সেইখিনি আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত সেইখিনি হ'ল। তো বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আৰু নতুন ভিডিঅ'বোৰ আহি থাকিব। তো এতিয়া যাই আছোঁ ঘৰত। তো এতিয়া হেলমেটটো লগালোঁ আৰু যাব লাগে এতিয়া ডাইৰেক্ট মানে ঘৰত যাই আছোঁ। আৰু পূজা দিব আছে গাড়ীখন। তো এতিয়া মানে ঘৰত যাই কিনে পূজাৰ কি ৰেডি কৰিল, তো সেইখিনি এতিয়া ঘৰত যাই মানে সেইখিনি পূজাখিনি দিওঁ প্ৰথমতে। পূৰা পূজা দিবৰ কাৰণে গাঁৱত হাত ধুই কিনে পূৰা ৰেডি। এতিয়া মানে যাব লাগে আৰু গাড়ীখন লৈ কিনে মন্দিৰত। প্ৰথমতে মানে আমাৰ ঘৰতে দি আছে, তো ঘৰত পূজা কৰি আছে, তাৰপিছতে যাব লাগিব একদম মন্দিৰত। পূৰা গাড়ীখন অলপমান পানী দি কিনে ধুব লাগিব। আৰু মই মানে গাঁৱত ধুলোঁ ময়ো, আৰু মানে গাড়ীখনকো অলপমান পানী দি ধুলোঁ চকা দুটা, যিহেতু মানে চাৰিওফালে ঘূৰিলোঁ। তো তাৰ কাৰণে পূৰা অলপমান পানী দি কিনে এনেকৈ ধুলোঁ। আৰু মানে এতিয়া যাই আছোঁ ডাইৰেক্ট মন্দিৰত। ঘৰত মানে প্ৰসাদ দিয়া হৈ গ'ল, প্ৰসাদ দিল মন্দিৰগিলা ন, আৰু পূজা পাতি আহিলোঁ মানে মন্দিৰত। পূৰা ফুলগিলা আনিছোঁ। এতিয়া মানে এইবিলাক পূৰা পূজাৰ কাৰণে ৰেডি কৰিব লাগে। পূজা দিবৰ কাৰণে পূৰা প্ৰসাদ ৰেডি। ইফালে মা আৰু পূৰা ৱাইফ আহি গৈছে মোৰ। কিবা কবি নেকি? কিছুই নকয় বোলে। আৰু গাড়ীখনত মানে পূৰা গামচা এখন লগাইছোঁ আৰু ফুলৰ মালা দি কিনে পূৰা ৰাখিছোঁ এনেকৈ।
খালি মুখে ফটাব লাগে না অঁ হাতে কিন্তু পানী দিব লাগিব চাকাত পানী দিয়ে পূজা দোৱা হৈ গ'ল মানে প্ৰসাদখিনি পুৰা ৰেডি হৈ গ'ল ঐ মামা মামা শুনে নাপায় প্ৰসাদ 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 খাই যা হা ৰেডি হৈছে প্ৰসাদ 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 আই খাই যাবি হৈছেগে অঁ পূজাটা হ'লগে আই তো প্ৰসাদ খাব মাতিলোঁ মানে তো এতিয়া পূজা চূজা হৈ গ'ল মানে প্ৰসাদ খাই কিনে তেতিয়া ঘৰত যাই আছোঁ এইফালে মন্দিৰ কালী মন্দিৰ দে প্ৰসাদ ওলাও জেঠৰ গাতে দিল প্ৰসাদ খাব লাগে এতিয়া খাই লৈ মানে যাই আছোঁ একদম উল্টিয়া ঘূৰে কি গাড়ীত খাই খাই যাবি নেকি